আমাৰ লগত সহযোগ কৰিবলৈ এই উদযাপনটো সফল কৰিবলৈ উপস্থিত হোৱা বিশেষভাৱে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ দাদাসকল ভাইসকল বাইদেউসকল ভনীসকল মই আপোনালোক সকলোলৈ নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি বৰ্তমান অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ লগত আছে আমাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ লগত উপস্থিত আছে আমাৰ প্ৰাক্তন BTC চৰকাৰৰ ডেপুটি চিফ আৰু প্ৰাক্তন কেবিনেট মন্ত্ৰী বৰ্তমান আমাৰ দলৰ উপসভাপতি আৰু চৰকাৰৰ উপদেষ্টা চন্দন ব্ৰহ্ম ডাঙৰীয়া, উপস্থিত আমাৰ দলৰ পৰা EM হোৱা আমাৰ EM সকল, MLA সকল, MCLA সকল, আমাৰ কেন্দ্ৰীয় কমিটিৰ ভাইস প্ৰেসিডেন্ট সকল, ইয়াত উপস্থিত কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী আৰু মাধৱ চেত্ৰীৰ লগতে সকলো কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, আমাৰ ইউথ কমিটিৰ বিষয়ববীয়াসকল, ওমেন কমিটিৰ বিষয়ববীয়াসকল, OBC সেল, SC সেল, মাইনৰিটি সেল, আদিবাসী সেল, বিভিন্ন সেলৰ আজি আমাৰ এই সভাত উপস্থিত আমাৰ দায়িত্ব থকা বিষয়ববীয়াসকল, মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আমি আজিৰ এই বিশেষ দিনত আৰু ধন্যবাদ জনাব বিচাৰিছোঁ যে বিটিআৰ অঞ্চলত আমাৰ 445টা প্ৰাইমাৰী কমিটিত আজিৰ এই UPPLৰ প্ৰতিষ্ঠা দিৱস তথা আমাৰ সংকল্প দিৱসটো আজি উদযাপন কৰা হৈছে। আজিৰ দিনটো আমি সংকল্প দিৱস হিচাপে ঘোষণা কৰিছোঁ। সংকল্প নহ'লে কিবা এটা কাৰ্য সম্পন্ন সঠিকভাৱে বা 100% নহয়। যেতিয়া কিবা এটা সংকল্প লৈ কিবা এটা মিছন আৰু ভিজন লৈ কোনোবা এটা কামটো আমি আৰম্ভ কৰোঁ, তেতিয়া এই কামটো আমি 100% সফল কৰিব পৰা যায়। সেইকাৰণে আমি দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ব্যক্তি, বিভিন্ন দল সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক সংকল্প লৈ কাম কৰে। আজি UPPL দলৰ এই 10তম আমাৰ প্ৰতিষ্ঠাৰ দিৱসৰ দিনা আমাৰ সংকল্প হৈছে অনাগত দিনত বড়োলেণ্ডত বসবাস কৰা বড়ো আৰু বিভিন্ন জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু সকলো এটা সুস্থিৰ এটা পৰিৱেশত জীৱন যাপন কৰিব পৰা হ'ব লাগিব। আমি সংকল্প লৈছোঁ আমাৰ শিশুসকল সুৰক্ষিত হ'ব লাগিব, মহিলাসকল সুৰক্ষিত হ'ব লাগিব, আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰ পাব লাগিব আৰু 26টা জনগোষ্ঠীয়ে বড়োলেণ্ডত আত্মা সন্মান লৈ নিজৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি সংকল্প লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি বিশেষভাৱে UPPL দল এই 10 বছৰৰ ভিতৰত নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছে। মই 2020 চনত ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখত UPPL দলত যোগদান কৰিছোঁ। ইয়াৰ আগত দীঘলীয়া সময় জাতীয় সংগঠনৰ সংগ্ৰামৰ লগত জড়িত আছিলোঁ, বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আছিলোঁ, বিভিন্ন সমস্যাবিলাক অধ্যয়ন কৰাত ময়ো জড়িত আছিলোঁ আৰু সেইকাৰণে বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীক মই বহুত ওচৰৰ পৰা পাইছোঁ। এই জনগোষ্ঠীবিলাকৰ দুখ বেদনা আশা আকাংক্ষা, সেই জনগোষ্ঠীবিলাকৰ বিভিন্ন সমস্যাবিলাক মই বহুত ওচৰৰ পৰা পাইছোঁ আৰু উপলব্ধি কৰিব পাৰিছোঁ। যি সময়ত আমাৰ সংগ্ৰাম হ'ল, এই সংগ্ৰামৰ সময়ত বিভিন্ন জনগোষ্ঠীয়ে সহায় কৰিলে। যেতিয়া বড়োলেণ্ড সংগ্ৰাম হৈছিলে, ইয়াত বড়োলেণ্ড অঞ্চলত বসবাস কৰা গোৰ্খাসকল, কোচ ৰাজবংশীসকল, সান্থালীসকল, বেংগলীসকল, মাইনৰিটিসকল, ক্ষুদ্ৰদলসকল, ইয়াৰ ৰাভা গাৰো যিমান জনগোষ্ঠী আছে সকলো সেই সংগ্ৰামটো সমৰ্থন কৰিছিলে। আৰু তেতিয়া আমি বুজিবলৈ পাৰিছিলোঁ ভাৰত স্বাধীন হোৱাৰ এই দীঘলীয়া সময়ত
ভাৰতৰ সংবিধান 1950 চনত গৃহীত হোৱাৰ পিছতো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হোৱা নাছিলে। আমি একেলগে স্বাধীনতা পাইছিলোঁ। 1950 চনত যেতিয়া সংবিধান গৃহীত হ'ল, এই দিনাৰ পৰা আমি সবে স্বাধীন দেশৰ নাগৰিক হলো। সংবিধানে যিবিলাক অধিকাৰ দিছে, এই অধিকাৰ আজি অকল দিল্লী নহয়, এই অধিকাৰ কোনোবা এটা দেশৰ ৰাজ্যৰ ৰাজধানী থকা মানুহবিলাকৰ কাৰণে নহয়। দেশৰ চুকে কোণে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা মণিপুৰলৈ প্ৰত্যেকজন ব্যক্তিক এই সংবিধানে অধিকাৰটো দিছে। কিন্তু ইয়াৰ পিছতো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক স্বাধীন দেশৰ নাগৰিক হৈও নিজৰ ভাষাটো জীয়াই ৰখাৰ কাৰণে যিখিনি চৰকাৰী সহায় লাগে, এই সহায়খিনি পোৱা নাছিলে। নিজৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে যিখিনি চৰকাৰী সহায় লাগে, এই চৰকাৰী সহায়খিনি পোৱা নাছিলে। নিজৰ যিখিনি জনসংখ্যা আছে, ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা দিব লাগে, এই শিক্ষাটো দিবৰ কাৰণে স্কুল কলেজ তেনেকুৱা পাবলৈ সক্ষম হোৱা নাছিলে। ৰাস্তা ঘাট দলং কালভাৰৰ কথাটো বাদ দিয়ক, জাতি জনগোষ্ঠীবিলাকে নিজৰ আত্মা সন্মান লৈ জীয়াই থকাৰ পৰিৱেশটো পোৱা নাছিলে। যাৰ কাৰণে কোনোবা ৰাজপথত, কোনোবা ৰাজধানীত, কোনোবা অস্ত্ৰ শস্ত্ৰ লৈও সংগ্ৰাম কৰিছিলে। কিন্তু 2020 চনত বিশেষকৈ বড়োলেণ্ডত যেতিয়া শান্তি চুক্তি হ'ল, ইয়াৰ আগত ইউজি ব্ৰহ্ম ডাঙৰীয়াই UPPL দলটো গঠন কৰি এটা UPPL মডেল অফ পলিটিক্স, UPPL মডেলৰ ৰাজনীতি আৰম্ভ কৰিলে। দেশৰ যিবিলাক নেশ্যনেল পাৰ্টি আছে, এই নেশ্যনেল পাৰ্টিবিলাক কৰিব পাৰা নোৱাৰা, কৰা নকৰা বিভিন্ন সমস্যা সমাধান নকৰা সমস্যাবিলাক চাই ৰিজনেল পাৰ্টিবিলাকে বিভিন্ন কথা, বিভিন্ন বিষয়বিলাক উপস্থাপন কৰিব পাৰা নোৱাৰা, এই পৰিৱেশবিলাক বুজি ইউজি ব্ৰহ্ম ডাঙৰীয়াই UPPL দলক গঠন কৰি UPPL মডেলৰ ৰাজনীতি তৈয়াৰ কৰিলে। এই UPPL মডেলৰ ৰাজনীতি এই 5টা ডিস্ট্রিক্ট, এই সময়ত 4টা ডিস্ট্রিক্ট আছিলে, এতিয়া 5টা ডিস্ট্রিক্ট, 10টা সাব ডিভিজন, আমাৰ 18টা সার্কেল, ইয়াত বসবাস কৰা 35 লাখ জনগণক আজিৰ বিভাজনমুখী এটা সময়ত জাতি জনগোষ্ঠীৰ মাজত এটা বিভাজন হৈ থকা পৰিৱেশত ট্ৰাষ্ট ডিফিজিট, যেটো বিশ্বাস নোহোৱা হৈছে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত বিশ্বাস হেৰাই যোৱা সময়ত অস্ত্ৰ শস্ত্ৰৰ বিভিন্ন জনজননীৰ পিছত, হত্যা হিংসা গোষ্ঠীগত সংঘৰ্ষৰ পিছত ইউজি ব্ৰহ্ম ডাঙৰীয়াই এটা মডেল বনালে যে এই বড়োলেণ্ডখন এদিন নহয় এদিন এনেকা বড়োলেণ্ড গঢ়িব লাগিব যিয়ে নেকি ভাৰতৰ আটাইতকৈ শান্তিৰ অঞ্চল হ'ব লাগিব, যি অঞ্চলত প্ৰত্যেকটো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী হলেও ইয়াত নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব। আৰু সেই উদ্দেশ্য লৈ কাম কৰি 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত আজি আমি নতুন এটা পৰিৱেশ পালো। যেতিয়া চৰকাৰ গঠন কৰিলো, চৰকাৰ গঠন কৰাৰ পিছত বিৰোধীত যিসকল থাকে, বিৰোধীৰো এটা দায়িত্ব থাকে, কিন্তু বিৰোধীৰ নেতা আগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিৰোধী ৰোলটোকো পালন নকৰিলে। তেখেতে 5 বছৰত একদিনো এছেম্বলিত নাহিল, যিদিনা চৰকাৰৰ অনাস্থা প্ৰস্তাৱ লৈ আহিল ইয়াৰ বাহিৰে কোনো দিনে এছেম্বলিত নাহিল। বিৰোধীৰ ৰোলটো তেখেতে পালন নকৰিলে। তেখেতে বাহিৰত থাকি এটা সুস্থ চৰকাৰ চলাই থকা, নতুন চিন্তাৰে আগবাঢ়ি অহা যি এটা নতুন টিম UPPL আৰু বিজেপিৰ EM সকল, যুৱসকল যিসকলে ৰাজনৈতিকভাৱে দায়িত্ব লৈ চৰকাৰত আহিছে, এই সকলক আমাৰ EM MCLA সকলক, আমাৰ ৰাজনৈতিক নেতাসকলক ভয় ভীত দেখুৱাতহে তেখেতে ব্যস্ত হৈ গ'ল। আমাৰ ওপৰত হাইকোৰ্টত কেছ দিলে, বিভিন্ন কামবিলাক কৰিলে। বিৰোধীৰ নেতা হিচাপে আহি তেখেতে এছেম্বলিত আহি কুৱেশ্যন সুধিব লাগিছিলে, কথা পাতিব লাগিছিলে, হোৱা নোহোৱা বিভিন্ন কাম কাজবিলাক আলোচনা কৰিব লাগিছিলে, এইবিলাক তেখেতে নকৰিলে। আজি তেখেতসকলৰ কেছ হাইকোৰ্টত সফল নহ'ল। তেখেতে ক'লে 1 মাহত চৰকাৰ ভাঙিব, 15 দিনত চৰকাৰ ভাঙিব, 10 দিনত চৰকাৰ ভাঙিব। কেতিয়াবা দিল্লীত যাই পেলাই কয় যে এইবাৰ খাটাং হৈ গ'ল, চৰকাৰ ভাঙিব। তেনেকা ভয় খুৱাই 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 নিজকে সন্তুষ্ট লৈ 5 বছৰ পাৰ হৈ গ'ল। আমি 5 বছৰৰ বাজেট পাৰ কৰি এতিয়া 5 বছৰ কমপ্লিট কৰিবলৈ গৈ আছো। আৰু এইখিনি সময়ত কাৰোবাৰ ভয় ভীত
কাৰোবাৰ ষড়যন্ত্ৰ আমি ভয় কৰি বহি থকা নাই। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2020 চনৰ পৰা আমাক মাৰ্গদৰ্শন কৰিছে। দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পৰা তাৰ আগৰ পৰা শান্তি চুক্তিৰ আগৰ পৰাই আমাক মাৰ্গদৰ্শন কৰিছে। আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যেতিয়া আমাৰ নতুন চৰকাৰৰ লগত থিয় দি থাকিল, প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো সময়ত, প্ৰত্যেকটো কামত তেখেতে আমাক সহায় কৰিলে, তেখেতে আমাৰ সকলো দিশৰ পৰা সমৰ্থন কৰিলে। আজি 5 বছৰত প্ৰমাণ কৰি দেখুওৱা হ'ল 30-40 বছৰৰ অশান্তিময় বড়োলেণ্ড আজি শান্তিলৈ ৰূপান্তৰ হ'ল। 30-40 বছৰ অসুৰক্ষিত বড়োলেণ্ড আজি সুৰক্ষিত বড়োলেণ্ডলৈ ৰূপান্তৰ হ'ল। 30-40 বছৰত জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি হোৱা বড়োলেণ্ড আজি 5 বছৰত সমন্বয়ৰ বড়োলেণ্ড হিচাপে আজি ৰূপান্তৰ হ'ল। আজি কি বুজিছো আমি? ৰাজনৈতিক নেতাসকলে যদি বিচাৰে কিবা এটা ভাল কৰিবলৈ, এইটো ভাল কৰিবলৈ পাৰে। যদি ৰাজনৈতিক নেতাসকলে চৰকাৰ চলায়, কৰাপশ্যন নকৰে, ৰাইজক ঠগ প্ৰবঞ্চনা নকৰে, দমন নীতি নচলায়, হিংসা নকৰে, তেতিয়া এটা অঞ্চল পৰিৱৰ্তন কৰিব পৰা যায়। আজি আমি প্ৰায় 1800 স্কুল আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িব পৰা কৰিলো। 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। 2,92,000তকৈ অধিক আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিলো। আৰু আপোনালোকক বিটিআৰ ভাইব্ৰেণ্ট বিটিআৰ 3.0 ইয়াত প্ৰায় 1 লাখ বেনিফিচিয়াৰী আমাৰ এনেকা লিষ্ট হৈ গ'ল যিয়ে চৰকাৰৰ পৰা কিবা নহয় কিবা পাইছে। আজি বড়োলেণ্ড চৰকাৰে প্ৰত্যেক বছৰতে আমাৰ এই 5 বছৰত আমি নতুন নতুন প্ৰপ'জেল, নতুন নতুন আমি স্কিম আনিছো, ৰাইজৰ কাৰণে আঁচনি আনিছো। 35টাতকৈ বেছি ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে। আমাৰ মাইনাও চোৰাং আঁচনি আমি সেল্ফ হেল্প গ্ৰুপবিলাকক সহায় কৰিছো, মহিলাসকলক যাতে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব পাৰে। আলাৰী চোৰাং আঁচনি গ্ৰাম্য অঞ্চলত বসবাস কৰা বড়ো আদিবাসী যি জনগোষ্ঠীয়ে নহওক কিয় নিজৰ মন্দিৰ থানচালিবিলাক নিৰ্মাণ কৰিব পৰা নাই। কোনোবা চাৰ্চ, কোনোবা গীৰ্জা এইবিলাক মানে নিৰ্মাণ কৰিব পৰা নাই। ক'ৰবাত ঈদগাহৰ সমস্যা আছে, ক'ৰবাত মছজিদৰ সমস্যা আছে। যি সমস্যাই নাথাকক কিয় এই সমস্যাবিলাক সমাধান কৰাৰ লগতে প্ৰায় 1800 ধৰ্মীয় অনুষ্ঠানত আমি 2 লাখ টকা দিবলৈ সক্ষম হৈছো। আমি কোনো এটা সমস্যা এৰি থোৱা নাই। ইয়াত বঙালীসকলৰ, SC সকলৰ, যিসকলে আজি PGR VGR ভূমিত বসবাস কৰে, তেখেতসকলৰ সমস্যা আমি সমাধান কৰিছো। যিসকলে আজি যুগে যুগে এক কোঠাও মাটি পোৱা নাই, সেইসকলক আজি আমি মাটিৰ অধিকাৰী কৰিছো। এই ভাৰতৰ বাসিন্দা হিচাপে, ভাৰতৰ নাগৰিক হিচাপে, অসম আৰু বড়োলেণ্ডৰ বাসিন্দা হিচাপে এই মানুহবিলাকৰ, এই জনগণৰ ভূমিৰ অধিকাৰ চবৰো আছে। কিন্তু আমাৰ আগত স্বাধীনতাৰ 70 বছৰত বহুত চৰকাৰ আহিল গ'ল, বহুত মন্ত্ৰী MLA আহিল গ'ল, বহুত MP আহিল গ'ল, এই সমস্যাবিলাক সমাধান কৰিব পৰা নাছিলে। এই সময়ত BPFৰ চৰকাৰত কেই কিলোমিটাৰ ৰাস্তা বনাইছে আপোনালোকে দেখিছে। আমাৰ 4টা বছৰত প্ৰায় 1600 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল। 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল। যিখিনি স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিবলৈ ৰৈ গৈছে, বিটিআৰ চুক্তিৰ 6.3 মতে আমি ইতিমধ্যে অসম চৰকাৰক 2টা লিষ্ট আমি অলৰেডি প্ৰস্তুত কৰি ছাবমিট কৰিছো। 2017 চনৰ প্ৰভিন্সিয়েলাইজ এক্টত ৰৈ যোৱা কিছুমান ইলিজিবল, কিছুমান নিজৰ ক্ৰাইটেৰিয়া ফুলফিল কৰা স্কুলবিলাকক আমি ছাবমিট কৰিছো। আৰু কিছুমান স্কুল আছে, কলেজ আছে যিবিলাক ক্ৰাইটেৰিয়া ফুলফিল কৰা নাই, কিন্তু অত্যন্ত দৰকাৰ। সেই বিদ্যালয়খন নহ'লে ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিব কোনো ঠাই নাই। সেই বিদ্যালয়ৰ লিষ্টবিলাক আমি ছাবমিট কৰিছো। আমাৰ চৰকাৰ আহাত প্ৰত্যেকখন কলেজকে আমি 1 কোটিৰ পৰা 4 কোটি পৰ্যন্ত আমি ফাণ্ড দিছো। প্ৰত্যেকখন কলেজ আমি ভাল কৰিব বিচাৰিছো। নতুনকৈ এখন ইউনিভাৰ্চিটি হ'ল কোকৰাঝাৰত। আগতে বড়োলেণ্ড ইউনিভাৰ্চিটি আছিলে, এতিয়া কোকৰাঝাৰ এখন আমি আৰু নতুন ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছো। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতে পুনৰ আমাক আৰু এখন ইউনিভাৰ্চিটি আমাক দিলে। মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছো।
বিটিআর চুক্তিৰ দ্বাৰা বহুত ভাল ভাল আঁচনি আহি আছে ৰেল কোচ ফেক্টৰী আমি পৰ্বতজৰাত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছো ইতিমধ্যে কেন্দ্ৰীয় ৰেল মিনিষ্টাৰে ইয়াত প্ৰায় 250 কোটি টকা স্যাংশন কৰি দিছে ইয়াৰ কামটো আৰম্ভ কৰিবৰ কাৰণে বডোলেণ্ডৰ প্ৰথম ৰেল কোচ ফেক্টৰী আমাৰ পৰ্বতজৰাত আহি আছে তেনেকা আমাৰ স্পোর্টস একাডেমি উদালগুৰিত ইতিমধ্যে স্যাংশন হৈ গল টেন্ডাৰ হৈ গল ইটো ভাৰতবৰ্ষত নতুন মেডেলৰ এটা স্পোর্টস একাডেমি হ'বলৈ গৈ আছে কোকৰাঝাৰত এখন আৰু আমি ষ্টেডিয়াম প্ৰায় 110 কোটিৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো কোকৰাঝাৰৰ সাই ষ্টেডিয়াম এই সময়ত জৰাজীৰ্ণ আছিলে আমাৰ চৰকাৰ আহাৰ পিছত নৰ্থ ইষ্টৰ ভিতৰতে ভাৰতৰ ভিতৰতে লেখত লাবলগীয়া কোকৰাঝাৰ সাই ষ্টেডিয়ামটো ডেভেলপ কৰা হ'ল আৰু হিদিনা ভাৰতৰ ফুটবলৰ কেপ্টেনে আহি কৈছে ভাৰতৰ ভিতৰত আটাইতকৈ সুন্দৰ আৰু ধুনীয়া ষ্টেডিয়াম এতিয়া কোকৰাঝাৰত আছে এটো আমাৰ সময়ত আমি নিৰ্মাণ কৰিছো আমি যুৱ যুৱতীসকলৰ যিখিনি চাকৰি বাকৰি আজি চৰকাৰৰ সময়ত যিমানখিনি এপইন্টমেন্ট হল আমি চেষ্টা কৰিছো যে কোনো যাতে এটা টকা ঘুষ দিব লগা নহয় আৰু আজিলৈকে যিখিনি এপইন্টমেন্ট হৈ গল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আমাৰ সময়ত আমি চেষ্টা কৰিছো যিবিলাক আগৰ সমস্যা আছিলে আগৰ চৰকাৰে কৰি যোৱা সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে মোক সাংবাদিক সকলে খুদিছে যে 2020 চনত চৰকাৰ গঠন কৰাৰ আপোনাৰ প্ৰত্যাহ্বান কি আছিল 2020 চনত চৰকাৰ গঠন কৰাৰ লগে লগে প্ৰত্যাহ্বান আছিলে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰে আমাৰ ওপৰত এই বডোলেণ্ডৰ জনগণৰ ওপৰত 2900 কোটি টকাৰ ধাৰ কৰি থৈ গৈছে এটো সবচে ডাঙৰ সমস্যা আছিলে ইয়াৰ লগতে সমস্যা আছিলে আমাৰ অফিচিয়াল ফাইল বিলাক হাৰিয়ানা ইউপি বিলাকত যাই আছিলে এই ফাইল বিলাক আমি আনিব লগা হৈছে কন্ট্ৰাক্টৰ বিলাকে সাপ্লাই কৰিবলৈ আহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত সিডি ফান কিবা ফান এই বিলাকত সাপ্লাই কৰিবলৈ আহি সব অফিচিয়াল ফাইল বিলাক বাহিৰত লৈ গৈছিলে এইবিলাক আমি আনিব লগা হৈছে অফিসত মানুহবিলাকে ডিউটি কৰা নাছিলে ভালকে এই সময়ত এইটো ভালকে ডিউটি কৰাবৰ কাৰণে আমি কাম কৰিব লগা হৈছে সিস্টেম বুলি একো নাছিলে সিস্টেম আনিব লগা হৈছে এই বডোলেণ্ড কাউন্সিল উত্তৰ পূৰ্বাঞ্চলত প্ৰথম কাউন্সিল য'ত আদি অফিস চলিছে আমাৰ ইন্টাৰনেট যোগে অফিস চলিছে প্ৰথম কাউন্সিল বডোলেণ্ড কাউন্সিল প্ৰথম কাউন্সিল য'ত যিমান আমাৰ মাটিৰ কালি আছে ভূমি আছে য'ত মানুহ বসবাস কৰি থকা হৈছে এই ভূমিখিনি ডিজিটাইজ কৰা হৈছে বডোলেণ্ড কাউন্সিলে প্ৰথম কাউন্সিল য'ত আমি আমাৰ খেতিয়কসকলৰ ডিজিটাইজ কৰিছো ডাটা তেখেতসকলৰ ডাটাবেছ আমি কালেক্ট কৰিছো কোন খেতিয়কে কি খেতি কৰে এতিয়া আমাৰ হাতত আহিছে বডোলেণ্ড কাউন্সিলে প্ৰথম কাউন্সিল যিসকলে বুৱনী খিপিনী সেৰিকালচাৰ প্ৰডাক্ট কৰা আমাৰ বাইদেউসকলৰ মাকসকলৰ ডাটাবেছ আমি প্ৰডাক্ট কৰিছো আৰু আজি আপোনালোকে দেখিছে সুপাৰ 50ৰ দ্বাৰা হিদিনা এজন সাংবাদিকে খুদিছে বিপিএফে বলে কৈছে যে এই সুপাৰ 50 টো আমাৰ পৰাহে নিছে এই পলিচিটো ইউপিপিএলৰ নহয় ইয়াত বহুত মানুহ আছে আগৰ চৰকাৰতো কাম কৰি অহা মানুহ আছে বিপিএফৰ দিনত সুপাৰ 50 নহয় সুপাৰ 10 সুপাৰ 5 নাছিলে আৰু এই সুপাৰ 50ৰ দ্বাৰা শ লৰা ছোৱালী এতিয়া ইউপিএসসি কোচিং কৰিছে এপিএসসি কোচিং কৰিছে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে চৰকাৰী খৰচত কোচিং কৰিছে আৰু ডক্টৰ বাসিৰাম বড়ো ফেলোশ্বিপ লৈ আমাৰ বহুত লৰা ছোৱালী এতিয়া পিএইচডি কৰি আছে যোৱা বছৰৰ পৰা 5 জন লৰা ছোৱালীক আমি ফৰেন কান্ট্ৰীত আমি এব্ৰডত পঢ়াৰ কাৰণে স্কলাৰশ্বিপ আমি আৰম্ভ কৰিছো যিসকলে খেল ধেমালি কৰে তেখেতসকলক সহায় কৰিছো বিভিন্ন ক্লাব বিলাকত আমি 5 লাখ আৰ্থিক সাহায্য দিছো বডোলেণ্ডৰ 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল সুজিত নাৰ্জাৰী অডিটৰিয়াম 40টা সমষ্টিত আমি 40টা ষ্টেডিয়াম বীৰ শিলাগাং ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো বঙালী সকলৰ কাৰণে একেবাৰে আমি 5টাকৈ ৰবীন্দ্ৰ ভৱন নিৰ্মাণ কৰা হৈ গল কোচ ৰাজবংশী সকলৰ কাৰণে 5টা ডিস্ট্রিক্টত 50 লাখ কৰি 5টা শিলাৰাই ভৱন ইতিমধ্যে স্যাংশন কৰা হৈছে কাম আৰম্ভ হৈ গল গুৰখা ভৱনৰ কাম আৰম্ভ হৈ গল বিভিন্ন ক্ষুদ্ৰধৰ সকলক 1 কোটি টকাৰ গেষ্ট হাউস ৰাভা সকলক কোকৰাঝাৰত 1 কোটি টকাৰ গেষ্ট হাউস আৰু লগতে মাইনৰিটি সকলৰ হজ ভৱন আলিমেজ ভৱন
বিভিন্ন কামবিলাক ইতিমধ্যে আৰম্ভ হৈ গৈছে আমাৰ উৰিয়াসকলৰ কাৰণে সান্থালসকলৰ কাৰণে কোনো এটা জনগোষ্ঠীক বাদ দিয়া নাই প্ৰত্যেকটো জনগোষ্ঠীৰ যেনেকৈ জীয়াই থকাৰ অধিকাৰ আছে যেনেকৈ নিজৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ কৰাৰ অধিকাৰ আছে নিজৰ ধৰ্ম ৰক্ষণাবেক্ষণ কৰাৰ অধিকাৰ আছে ঠিক তেনেধৰণৰ উন্নয়নৰ সবৰ অধিকাৰ আছে তো সেই কাৰণে আজি ইউপিপিএল মডেল অফ পলিটিক্স লাহে লাহেকৈ সবে বুজি উঠিছে বহুত পলিটিক্স আহিছে আৰু গৈছে এই পলিটিক্স বিলাক ৰাজনীতি বিলাক কেতিয়াবা একপক্ষীয় কাম কৰিছে পাৱাৰৰ কাৰণে কাম কৰিছে ক্ষমতাৰ কাৰণে কাম কৰিছে মই আৰম্ভণিৰ পৰাই কৈছো ইউপিপিএল মডেল অফ পলিটিক্সত ক্ষমতাৰ কথা নাই ইয়াত দাদাগিৰি দমন নীতি বিলাক ইয়াত মানে জাগা নাপায় ইয়াত মানুহ কিনা বেচা কৰা এইবিলাক জাগা নাপায় ইউপিপিএল মডেল অফ পলিটিক্সত জনগণক সেৱা কৰাৰ কাৰণে এটা ৰাইজক সেৱা কৰা সমাজক সেৱা কৰাৰ কাৰণেহে একমাত্ৰ আপুনি জাগা একমাত্ৰ এটা প্লেটফৰ্ম আমি বনাইছো তো এই কাৰণে আজি ইউজি ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতে যি নীতি আদৰ্শৰে এটা ক্ষুদ্ৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ইউপিপিএল দল গঠন কৰিলে এই ইউপিপিএল দল তেখেতে আৰম্ভ কৰিছিলে এখন সৰু নাওৰ নিচিনা আজি এটো বৃহত্তৰ এটা জাহাজৰ নিচিনা হৈ গল আমি আজি আমাৰ অনলাইন যুগে ৰেজিষ্টাৰ যিবিলাক আমাৰ মেম্বাৰ আছে এইটো মানে প্ৰায় 7 লাখ মেম্বাৰ আছে আমাৰ অনলাইন যুগে ডিজিটাইজ কৰা আমাৰ মেম্বাৰ ভেৰিফাই কৰা মেম্বাৰ আৰু যিবিলাক অফলাইন যুগে মেম্বাৰ লৈছে তে তাতো আমাৰ লাখ লাখ মেম্বাৰ আছে এটা 40টা সমষ্টিৰ আমাৰ কাম হৈ আছে 445টা প্ৰাইমাৰী কাম হৈ আছে আৰু লগতে 3277টা বুথত সমানে সমানে কাম হৈ আছে তো সেই কাৰণে আজি আমাৰ উপৰোক্ত বক্তাসকলে কোৱাৰ নিচিনা আহি থকা নিৰ্বাচনত ইউপিপিএল একক সংখ্যা গৰিষ্ঠ পাবলৈ গৈ আছে ইয়াৰ কাৰণে বদলেনবাসী ৰাইজক মই ধন্যবাদ জনাইছো আমি ৰাইজক মৰম দিছো আমি ৰাইজক শ্ৰদ্ধা দিছো অনাগত দিনত ইউপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ পৰা বুথ কমিটি লৈ প্ৰত্যেকজন ওয়াৰ্কাৰ মেম্বাৰক মই অনুৰোধ কৰিছো ৰাইজৰ লগত থাকক ৰাইজক সেৱা কৰক ৰাইজৰ কাম কৰক ৰাইজৰ কাৰণে আজি ইউপিপিএল দল এই কাৰণে আমি কৈছিলো এই দলটো ৰাইজৰ দল আৰু এই সৰকাৰটো ৰাইজৰ সৰকাৰ 24/7 আমি দৰ্জা খুলি ৰাখিছো যেতিয়া ইচ্ছা তেতিয়া ৰাইজে লগ কৰে আৰু আমাৰ লগত একেলগে কাম কৰিবলৈ আহে তো এই কাৰণে অনাগত দিনত এটা সুন্দৰ শান্তি উন্নতিৰ বিটিআৰ গৰাত বিটিআৰ বাকি ৰাইজক মই সকলোকে সহায়ৰ আগবাঢ়িবলৈ আৰু ইউপিপিএল মডেল অফ পলিটিক্সত জয়েন হ'বলৈ মই অনুৰোধ কৰিছো আমাৰ বহু যুৱ বন্ধুবিলাকে ডিস্ট্ৰিক্টে জয়েন হৈছে ব্লকে জয়েন হৈছে বহুত পঢ়া লিখা আজি যুৱ বন্ধুসকলে আহি প্লাই ইউপিপিএল দলত আজি যোগদান কৰিছে আজি ইউপিপিএল দলটো আমাৰ যুৱসকলৰ এটা ডাঙৰ পাৱাৰ হাউস হ'বলৈ গৈ আছে মই প্ৰত্যেকজন যুৱ বঙালী যুৱ হওক বড়ো যুৱ হওক মাইনৰিটি যুৱ সান্থালী যুৱ যি যুৱসকলে পঢ়া শেষ কৰি আজি দললৈ আহিছে মই সবকে অনুৰোধ কৰিছো যে এই ইউপিপিএল প্লেটফৰ্মটো ব্যৱহাৰ কৰি নিজৰ জনগোষ্ঠীক আগবাঢ়ি নিয়াৰ কাৰণে কাম কৰক এই ইউপিপিএল সৰকাৰটো ব্যৱহাৰ কৰি নিজৰ জনগোষ্ঠীক আজি বিশ্বায়নৰ যুগত 21 শতিকাত মানুহ যেনেকৈ আগুৱাই যাব লাগে তেনেকা আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰাত সহায় কৰক আমি একেলগে আগবাঢ়ি যাম दा मानगोनां रायजोफोर जों बयबो मिथिगौ जे 2015 मायथाइयाव इउजि ब्रह्म बिथाङा माबायदि थासारियाव इउपिपिएल हान्जाखौ जोनोम होदोंमोन बिथाङा एसे आगोलाव बुंलांबाय आरो जोनोम होनायाव जि थांखि लादोंमोन इउपिपिएल मडेलनि मोनसे पलिटिक्स बानायनानै जोंनि हारिनि गांनाय उखैनायखौ सुफुंनो आद्रा थानाय हाबाफारिफोरखौ मावफुंनो गोबां जेंनाफोरखौ बोस्रांनो बे 5 बोसोराव गोबां जेंनाफोरखौ बोस्रांनो हाबाय जोंनि माखासे हारिमुनि बिथिं जोंनि सोलोंथाइनि बिथिं जोंनि गेलेमुनि बिथिं जोंनि गुबुन सुबुं धोन सोरजिनायनि बिथिंफोरखौ जोङो गोबां अर्गानाइज खालामनो हाबाय दिनै बे इउपिपिएल हान्जायाव गोबां आगोलनि जि संग्रामी नेताफोरा बेवहाय ज' जादों बेवहाय बयबो बाहागो लाफैदों दिनै इउजि ब्रह्म बिथांजों लोगोसे बेवहाय चन्दन ब्रह्म खाम्फा बरगयारी बेवहाय गोविंद बसुमतारी बेवहाय रनजित बसुमतारीनिफ्राय लानानै रोंगोरा नार्जारी जयन्त बसुमतारी
गोबां दैदेनगिरिफ्रा दिनै ज' जानानै जायफ्रा 30-40 बोसोर हारिनि थाखाय सेक्रिफाइस खालामबाय, हारिनि थाखाय खामानि मावबोबाय, हारिखौ सिबिबोबाय, गोखा गोखै गासैबो थासारियाव गुदुं गुसु मोनबोजोब्बाय, बे गासैबो ज' जानानै फैबाय थानाय समाव हारिनि हाबाफारिफोरखौ मावफुंजोबनो थाखाय थिग खालामदों। सोरबा सोरबा साननो हानाय, सोरनिबा मेगन गोजाफोरखौ गिनो हानाय, सोरनिबा खैसारियाव गोग्लैनो हानाय, नाथाय UPPL हान्जायाव ओरैबायदि एक्सपिरियेन्स आरो एक्सपार्ट दैदेनगिरिफोर दङ, ना सोरनिबा मेगन गोजाया जोंखौ सिगिनो हागोन, ना सोरनिबा दिनै षड़यन्त्रआ जोंखौ गाब्रहोनो हागोन। जोङो फैबाय थानाय समाव हारिनि एजेन्डाखौ मावफुंनो थाखाय, हारिखौ मोनसे गेदेमा हारि महरै दानो थाखाय जोंनि फैबाय थानाय जोलैखौ सोलोंथाइ, रांखान्थि, समाजखान्थि गासैनिबो बाथ्राखौ फोरोंनानै मोनसे जौगासार हारि दानो थाखाय खामानि मावगोन। दा दिनै सोरबा सोरबा खौसेथि जानायनि बाथ्रा बुंदों, बे बाथ्राफोरखौ जों आगोलावबो नुबोदों आरो बेफोर बाथ्राखौ जों आगोलावबो बरायबोदों। जोङो माहारि आफादनिफ्राय फैनाय साफ्रोमबो सुबुङानो हास्थायो जे खौसे जानांगौ, नाथाय खौसे जानायनि फर्मुलाया मा? मैया दाख्लै निउसाव नुदों खौसे जानांगौ, खौसे जानांगौ, 20-20 राननानै गेलेनांगौ, नाथाय बिथांमोना अलरेडि 20नि जायगायाव 22 बिजाथिखौनो फोजावबाय आरो बुंदों 20-20 रानना गेलेनांगौ, खौसे जाफैनांगौ। दा दिनै हारिनि बाथ्राया, ओनसोलनि बाथ्राया, राजखान्थिया समाजजों सोमोन्दो थानाय मोनसे बाथ्रा बियो। बे समाजखौ बेबायदि गेलेजाया। खोथा फंसे उल्था बुंगोन, खामानि मोनसे उल्था मावगोन, बेजों मालाबाबो हारि जौगानायनि हाबाफारिया जानाय नङा। जों बे बैसोआव एसेबां सेक्रिफाइस, एसेबां थै, एसेबां जिउ होनानै जेखौ मोनबाय, बेवहाय जोंनि दैदेनगिरिफोरा सोरबा उन्दैफोरबायदि गेलेनाय रावजों राजखान्थि खालामजानायनि थासारि गैया। रायजो राजा नोंथांमोन, दिनै हारिखौ दानांगोन। मुलुगनि मानसिफ्रा जौगालांबाय, दिनैनि जुगा AI नि जुग, आरो दिनै साननायजों मावनायजों जोंनि मोनसे लामाजोंनो थांगासिनो दङ। जों सुपार 50आव दिनै 54 फरायसाया ACS नि थाखाय APSC प्रिलिम पास खालामदों, नाथाय डाइरेक्ट इनडाइरेक्ट गोबां मददजों सारा आसाम नाङै 200 जोंनि लाइमोनफ्रा दिनै APSC नि प्रिलिम आनजाद पास खालामदों। जोंनि फरायसाफ्रा लासै लासैनो गोजोन थासारि फैनाय लोगो लोगोनो डाक्टार, इन्जिनियार जानो हमदों। लासै लासैनो गावनि आथिङाव गसंनो थाखाय माखासे खाबु मोनदों। अमा फिसिनायनिफ्राय लानानै दाउ अमा फिसिनाय बायदिसिना दिनै जापानाव थांनानै ट्रेनिं लानाय, आबाद मावनायनि थाखाय गुबुन गुबुन खामानियाव दिनै जौगानो हादों। बेफोर बिथिंखौ जोङो नोजोर होदों। दा नंखायनो मानगोनां आइ आफा रायजो राजा नोंथांमोन, दिनै बड'फानि जोनोमनि थावनियाव फैनानै जोङो बुंफैदों जे बे ओनसोलनिफ्रायनो जोङो समायखिरा लादोंमोन आरो दिनैबो फिन बे सानखौ जोङो समायखिरा लानाय सान हिसाबै फोसावफिनदों जे फैबाय थानाय समाव हारिनि अलखद फैयाजासे, हारिया खुनु जेंनायाव गोलैयाजासे आरो जोंनि गेदेमा दैदेनगिरिफोरनि जि सिमां, बे सिमांखौ, मुंख्लंफोरनि सिमांखौ मोगथाङाव महर होनो थाखाय जों आवगायगासिनो दङ। NDB नि जिखिनि मुंख्लंफोर दङमोन, भेरिफाइड लिस्टनि जिखिनि दङमोन, 100% इतिमध्य जोङो जि अनसुंथाइ बेखौ होनाय जाबाय। एबसु आरो BLT नि अनसुंथाइ होनो थालांदोंमोन, बेखौबो जोङो होनायखौ जागायफिनबाय आरो साननैसो उनाव भलेन्टियार फर्सनि थालांनाय माखासे जोहोलावफोरनोबो जोङो माखासे अनसुंथाइ होनो थांगासिनो दङ। आलायारन सिनेमाखौ लाबोफिननायनिफ्राय लानानै 1952 मायथाइनि बै समनिफ्राय बर'नि खेराइ बागुरुम्बा मोसानानै बर'नि हारिमुखौ नेशनेल राजधानियाव गायसननायनिफ्राय लानानै जोङो दिनै बिमा सिबिनाय बिथांखिसिम फैबाय। जोङो बावैसो थांखि लादों, बै थुनलाइ आफादनि सोमावसारनिफ्राय लानानै दुलाराय बर' फरायसा आफाद, BLT, NDB जेसेबां सोमावसारनाय जालांबाय आरो जोंजों लोगोसे माखासे आदिबासि गुबुन गुबुन रायजो जानाय मानसिफोरनिबो जायफोर मुंख्लं जालांबाय, जायनि बिमाया थांनानै दङ, बे बिमाफोरखौ सिबिनो थाखाय जायहा 2 गाहाम फिसा हौवा थैजादों सोमावसारनायाव, बे बिमाफोरखौ सिबिनो थाखाय जोङो मास मोनसेयाव 1000 बिथांमोननि जिउ थाजासिम होनो थाखाय बिमा सिबिनाय बिथांखि फोसावदों। बेखौ सिगांनि सरकारा खालामाखैमोन। जों नोजोर होदों जे हारिया जाहाथे मोनसे मोजां लामाजों थांनो हायो, रावनिबो साव नाङा, बयनिबो बोर लानानै आवगायलांनो हायो। दा बेबायदि गोबां बाथ्रा बुंनांगौ दङ। आं नोंथांमोनखौ खावलायदों जे राजखान्थिया गोजोर जाब्लासो
राजखान्थिया स्टेबिलिटी फैबासो मोनसे माहारिया मोनसे ओनसोला जौगालाङो इसे आगोलाव जायखौ चन्द्रन ब्रह्म बिथाङा मोजाङैनो बुंलांदों दा नंखायनो दिनै राजखान्थिया मोनसे मोजां थासारियाव फैबाय मालायनि खैसारियाव जों गोग्लैनाङा मालायनि सोरबा जोंखौ प्रभक खालामगोन नाङै नाङै बाथ्राफोरखौ बुंनो थुनज्लायगोन नांज्लायनाङियाव नांज्लायनो थाखाय थुनज्लायगोन जोंखौ मावनाङैखौ मावनो थाखाय थुनज्लायगोन नाथाय बर' हारिया ओरैबायदि मोनसे हारि सा सानजा भारताव रायजो जानाय जाय नांगौ समाव ब्रेक हमनोबो रोंगो आरो नांगौ समाव गारिखौ 100 स्पिडावबो सालायनो रोंगो दा नंखायनो दिनै सारभाइभ जादों सा सानजानि गोबां मानसिफ्रा सोमोनाङो बिथांमोना बेबायदि जायगायाव थाना बोरै सोमावसारो बोरै सरकारजों सावरायो बोरै माने मोनथायफोरखौ मोनो बे बाथ्राफोरखौ बिथांमोनाबो सोमोनाङो दा नंखायनो आङो दिनै सेलुट होगोन जाय बिथांमोना दिनै गैलिया जोंनि गेजेराव थांनानै गैलिया बिथांमोना हारिनि थाखाय जिउ होलांबाय आं बिथांमोनखौ सेलुट होगोन जोङो बयनिसिमबो साबायखर बावनानै बिसायख'थिया बारा गोबाव गैला आङो जोंनि UPPL नि गासैबो दैदेनगिरि मावथिखौ रायजो राजाफोरजों थानानै खामानि मावनो थाखाय खावलायदों सोरबा सोरबा बडलेण्डखौ दखल खालामनायनि बाथ्रा सानदों आं बुंदों UPPL मडेल अफ पलिटिक्सआव UPPL मडेलनि राजखान्थियाव जोङो दखल खालामनाय नङा सिबिनोसो फैदों दा नंखायनो बयबो जाहाथे रायजो राजाजों थायो आरो रायजो राजाया दिनै लोब लोब बर'जों लोगोसे गुबुन हारिनि रायजो राजाफ्राबो जोंजों लोब लोब ओंखारफादों बिथांमोनखौबो लानानै जों आवगायलांनांगोन सोरबा हारसिङै थांग्रोनो नागिरोबा मालायफ्रा उनथिं बोबथा हरगोन हमथा हरगोन जों लासै लासैनो समान समानै आवगायलांनांगोन गुबुन जायगाफोराव हा हुनि जेंनाखौ लानानै गोबां राजखान्थि जादों थांनाय 5 बोसोराव जोङो जोंनि ओनसोलाव बेबायदि जेबो जाथाय जानो होआखै जेबो थासारि जानो होआखै गाज्रि थासारि जाबा मालायाल' नङा जोंनि मानसिफ्राबो दुखु मोनगोन 2008 मायथाइयाव दावराव जाबाय जोंनि मानसियाबो न' गारना खारलांबाय 2012 आव दावराव जाबाय जोंनि मानसियाबो न' बां गारना खारलांबाय दा बेबायदि थासारिखौ जोङो फैगौ 20-30 बोसोर लुबैनाय नङा जाहाथे हारिया मोनसे लेभेलाव फैनो हायो दा बयनिसिमबो साबायखर बावनानै दिनै बे UPPL हान्जानि गायसननाय सानाव बाहागो लानानै नोंथांमोना बयबो साबायखर होफैनाय बाहागो लाफैनानै जोंखौ सापर्ट होफैनायनि थाखाय साबायखर बावनानै आङो आंनि बुंनायखौ फोजोबनो सानबाय সকলোলৈ মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো মোৰ লগত একেলগে ক'বলৈ অনুৰোধ কৰিছো UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 UG ব্রহ্ম জিন্দাবাদ 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 UG ব্রহ্ম জিন্দাবাদ 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 UG ব্রহ্ম জিন্দাবাদ 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 ধন্যবাদ